নমস্কাৰ আজিৰ ভিডিঅ'টিত আমি তোমালোকৰ পঞ্চম শ্ৰেণীৰ গণিত বিষয়ৰ প্ৰথম পাঠ সংখ্যা আৰু প্ৰক্ৰিয়াৰ 8 পৃষ্ঠাত থকা কিছু কথা আলোচনা কৰিম। ইয়াত কি দিয়া আছে চাবাচোন, তলৰ আজ দিয়া অংকবোৰৰ স্থানীয় মান লিখোৱা। যে আমাক কিবা সংখ্যা দিয়া আছে আৰু সেই সংখ্যাবোৰৰ যিকোনো এটা অংকত তলত আজ দিয়া আছে আৰু সেই আজ দিয়া অংকটোৰ আমি স্থানীয় মান লিখিব লাগে। এতিয়া প্ৰথম সংখ্যাটো আমাৰ 14651 দিয়া আছে আৰু তাতে 4 তলত আজ দিয়া আছে আৰু সেই 4টো আমি স্থানীয় মান লিখিব লাগে। মই চাবা ইয়াত 4টো কৰিছে আমাৰ হাজাৰত আছে, গতিকে আমি ডাইৰেক্ট 4000 লিখিব পাৰোঁ। আৰু মই যদি তেনেকৈ নোৱাৰা তেনেহ'লে এনেকৈ চাব পাৰা যে ইয়াত প্ৰথম ক'ত আজ দিয়া আছে, 4 আজ দিয়া আছে, প্ৰথম তোমালোকে 4টো লিখি লোৱা। তাৰপিছত চোৱা 4 পিছত কেইটা অংক আছে, যে 4 পিছত আমাৰ 3টা অংক আছে, গতিকে আমি কি কৰিম 3টা শূন্য লিখিম। 1 2 3টা আমি অংক শূন্য লিখিলোঁ, দেখি পালোঁ আমি কিমান 4000, গতিকে আমাৰ 4 স্থানীয় মান হ'ল 4000। তাৰপিছত দিয়া আছে চাবা বিটোত দিয়া আছে আমাৰ শূন্যত চিন দিয়া আছে, আমি শূন্যটো লিখি ল'লোঁ। এতিয়া এটা বস্তু মন কৰিবা যে শূন্যটো আমাৰ য'ত কি নাথাকক কিয় সেই স্থানীয় মান সদায় শূন্যই হ'ব। এককত থাকিলেও, দশকত থাকিলেও, শতকত থাকিলেও, হাজাৰত থাকিলেও শূন্যৰ স্থানীয় মান শূন্যই হ'ব। তাৰপিছত আমাৰ ক'ত চিন দিয়া আছে, তাৰপিছত সংখ্যাটোৰ আমাৰ 9ৰ তলত আজ দিয়া আছে, আমি 9টো লিখি ল'লোঁ। এতিয়া চোৱা 9ৰ পিছতনো আমাৰ কিমানটা অংক আছে, আৰু 9ৰ পিছত ইয়াত আমাৰ 4টা অংক আছে, গতিকে আমি 4টা শূন্য লিখিম। 1 2 3 4টা। এতিয়া চোৱা আমি 9 স্থানীয় মান কিমান পালোঁ, যে ইয়াত 9ৰ স্থানীয় মান হ'ল আমাৰ 90000। তাৰপিছত আমাৰ আজ দিয়া অংকটো হ'ল 8, গতিকে আমি 8টো লিখি ল'লোঁ। এতিয়া 8ৰ পিছত কিমানটা অংক আছে চোৱা, যে 8ৰ পিছত আমাৰ 4টা অংক আছে, গতিকে আমি 4টা শূন্য দিম। 1 2 3 4টা, অৰ্থাৎ আমি কি পালোঁ 8ৰ স্থানীয় মান পালোঁ 80000। এইবাৰ আমাৰ আজ দিয়া অংকটো হ'ল 2, সেইবাবে প্ৰথমে আমি 2টো লিখি ল'লোঁ। এতিয়া 2ৰ পিছত কেইটা অংক আছে চোৱা, যে 2ৰ পিছত আমাৰ 2টা অংক আছে, গতিকে আমি 2ৰ পিছত 2টা শূন্য দিম, দি আমি কি পালোঁ 2 স্থানীয় মান পালোঁ 200, অৰ্থাৎ 2টো আমাৰ শতকত আছিল সেইবাবে 200 হয়, আৰু আমি এনেকৈ ক'ব পাৰোঁ যে 2ৰ স্থানীয় মান 200। এইবাৰো আমাৰ পিছৰ সংখ্যাটোতো আমাৰ আজ দিয়া আছে 2তে, আমি 2টো লিখি ল'লোঁ। এতিয়া চোৱা 2 কোনো ধৰণৰ অংক নাই, গতিকে 2ৰ পিছত আমি কোনো ধৰণৰ শূন্য দিব নালাগে, ইয়াৰ 2 স্থানীয় মান 2 হ'ব।